আজি সম্পূৰ্ণ কামটো শেষ হৈ গ'ল। কাইলৈৰ পৰা বেলেগ কাম কৰিব লাগিব। চাই ল'ব পাৰে কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু অল্ডিং ভালকৈ মাৰিবি হা। আৰু ক'ত ক'ত অল্ডিং আছে চাই ল'বি এবাৰ ছুটি কৰাৰ আগে আগে। কালিৰ পৰা আৰু আহিব নালাগে আৰু আমাৰ এইটো হ'ল চবচে সৰু মেচিন। আমি এনেকৈ যেতিয়া কাম কৰিব আনো তেতিয়া ওপৰতে উঠাই লওঁ। আৰু সিফালে চাওকচোন পাহাৰখন কি ধুনীয়া লাগিছে চাই। আপুনি হেড মিস্ত্ৰী হে? হেড মিস্ত্ৰী হয়, গম পাইছোঁ। কাম যদি অলপ ভুল হৈ যায় না, 1 মাহৰ পৰা পইচা কাটি দিয়া হ'ব। গজব বেইজ্জতি হে। আৰু বেছি ওপৰতো নহয়, 2 ফ্ল'ৰৰ ওপৰত আছে ঘৰটো। তেওঁ কাম কৰিব অলপ ভয়ে লাগে, যিহেতু ওপৰৰ কাম অলপ সাৱধানে কৰিবলগীয়া হয়। এইটো এটা এল টাইপৰ ঘৰ হয়। আৰু এতিয়া ইয়াত আছে টিনা মাৰিব। টিনা মাৰা কামটো আমিয়ে ল'ম বাৰু, যদি মালিকে দিয়ে।